এসপ্তাহত মিছন চাইনাৰ অভিলেখ বক্স অফিচ কালেকশ্যন 3 কোটি অসমীয়া ছবিৰ ক্ষেত্ৰত ইউ এক ন অভিলেখ অসমত সুপাৰ ডুপাৰ হিট মিছন চাইনাৰ বক্স অফিচৰ 3 কোটিৰ কালেকশ্যনৰ কথা কৈছে জুবিন গাৰ্গে নিজেই আজিলৈকে চাগে 3 কোটি মান হ'ব চাগে নাজানো 3 কোটি মোৰ পইচা নহয় মোৰ পইচাটো উঠি অহা নাই পিছে 3 কোটি টকাৰ ব্যৱসায়ত কিমান পাব প্ৰযোজকে 3 কোটিৰ ব্যৱসায় কৰিও প্ৰায় 1 কোটি 20 লাখ টকাহে প্ৰাপ্য হ'ব প্ৰযোজকৰ কাৰণ 100 টকাৰ টিকটত 18% জিএছটি 100 টকাৰ ওপৰৰ চিনেমা হলৰ টিকটত 28% জিএছটি এই হিচাপতে জুবিন গাৰ্গে খৰচ কৰা মিছন চাইনাৰ সমুদায় ধন উভতাই আনিবলৈ 7 কোটি মান টকাৰ বক্স অফিচ কালেকশ্যন হ'ব লাগিব মোৰ 7 কোটি মান পইচাৰ বিজনেছ কৰিলেহে মই পইচাটো ঘূৰাই পাম একো না মই পইচাৰ কথা চিন্তা কৰা নাই প্ৰণিধানযোগ্য যে বক্স অফিচত মিছন চাইনাই খলকনি তুলিলেও হলৰ মালিক বিতৰক আৰু চৰকাৰে পাব ছবিখনৰ কালেকশ্যনৰ 1 কোটি 80 লাখ টকা এতিয়া প্ৰশ্ন উঠে অসমীয়া ছবি ৰক্ষা হ'ব কেনেকৈ এনে বৃহৎ ব্যৱসায়ৰ পিছতো লোকচান ভৰিবলগীয়া হ'ব নেকি জুবিন গাৰ্গ অথবা প্ৰযোজক গৰিমা শইকীয়া গাৰ্গে এই বিষয়টোক লৈ ৰক্ষিকতা কৰিও অসমীয়া ছবিৰ সুদিনৰ কথা ক'লে জুবিন গাৰ্গে চিনেমাখন চলিছে সবে চাইছে বুঢ়া বুঢ়ী ল'ৰা ছোৱালী সবে চাইছে সেইটোৱে ডাঙৰ কথা আৰু সেইটোৱে আনন্দ চিনেমা কৰি যাম বেলেগ বেলেগ চিনেমা কৰিম স্বভাৱসুলভ ভংগীমাৰে জুবিন গাৰ্গে গৰিমা শইকীয়া গাৰ্গৰ জনপ্ৰিয়তাৰ কথাও ক'লে মিছন চাইনাই এফালৰ পৰা ছবি গৃহত এক প্ৰকাৰ দলদোপ হেন্দোপ লগাইছে কিন্তু তাৰ মাজতো চৰকাৰ সজাগ নহলে যে অসমীয়া ছবি ৰক্ষা নহব সেই কথাই আকৌ এবাৰ প্ৰমাণ কৰিছে কাৰণ SGST বা CGST প্ৰত্যাহাৰ কৰা নহলে প্ৰযোজকে সমুদায় ধন ঘূৰাই পাবলৈ অলেখ কষ্টৰ সন্মুখীন হ'ব লাগিব মিছন চাইনাৰ এনে অভূতপূৰ্ব ব্যৱসায়ৰ পিছতো তেনে এখন ছবিয়েই স্পষ্ট হৈছে অসমীয়া ছবিৰ ক্ষেত্ৰত